ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা সকলো শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা ডেটেড দ্য 6th December 2021 অৰ্থাৎ আজি পঠাইছে এজ পাৰ দ্য ডিৰেকশ্যন অফ দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম এডুকেশ্যন ডিপাৰ্টমেণ্ট এণ্ড দ্য লেটাৰ ৰিচিভড ফ্ৰম দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা Assam by letter number this dated 23rd 9 2021 Ministry of Education Government of India instructed to maintain mapping of the digital e-learning facilities and migration of students to prevent dropout resulting from academic loss of students. These two mappings are incorporated in the newly developed systems for real-time attendance tracking and SDIMS web application along with the mobile apps. Therefore, all the head of the government or provincial schools of Assam are hereby requested to download their mobile app RIMS from the Google Play Store, and all teachers and class-wise students need to be registered with their on-time photograph. তাৰমানে এই যিটো ৰিমছ এপছ আছে এই ৰিমছ এপছত ডিজিটেল যিটো এটেণ্ডেঞ্চ দিয়াৰ কথা ইয়াৰ আগতেও নিৰ্দেশনা আহিছিলে শেহতীয়াকৈ ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা সকলো শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলৰ পৰা বাধ্যতামূলকভাৱে এইটো প্লে ষ্ট'ৰৰ পৰা ৰিমছ এপ ডাউনলোড কৰি এটেণ্ডেঞ্চ দিয়াৰ কাৰণে নিৰ্দেশনা আহিছে The entire updation of student database must be completed within 10th of December 2021 and teachers and students attendance must be regularly uploaded without fail. অৰ্থাৎ এই ষ্টুডেণ্টৰ যিটো ডাটা আপডেশ্যন এইটো ডিচেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত কমপ্লিট কৰিব দিছে আৰু টিচাৰ এণ্ড ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ মাষ্ট বি ৰেগুলাৰলি আপলোডেড উইদাউট ফেইল চ' কম্পালচাৰিলি এইটো এটেণ্ডেঞ্চ দিব লাগিব দ্য এটেণ্ডেঞ্চ চিষ্টেমছ উইল বি ষ্ট্ৰিক্টলি মনিটৰ বাই দ্য হায়াৰ লেভেল অফ দ্য গভৰ্ণমেণ্ট অফিচাৰ্ছ অন এ ৰেগুলাৰ বেচিছ এণ্ড দ্য নেচেচাৰী ষ্টেপছ উইল বি টেকেন এগেইনষ্ট দ্য ডিফল্টাৰ অৰ্থাৎ এইটো খুবেই গুৰুত্বপূৰ্ণভাৱে অৰ্ডাৰ দিছে চ' সকলো শিক্ষকে আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই এটেণ্ডেঞ্চটো নিয়মিতভাৱে আপলোড কৰিব লাগিব চ' ভিডিঅ'টো এইখিনি আছিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল লগতে থকা বেল আইকনটো অল কৰি দিব যাতে মোৰ এইটো চেনেল আপলোড হোৱা এনেকুৱা লেটেষ্ট ইনফৰমেশ্যনৰ লগতে এডুকেশ্যনেল ভিডিঅ'সমূহ নাকে চাব পাৰে